चिरां पुलिस आरो दुथां सुबुंफोरनि गेजेराव मैखोम गुलि गावलायनाय जाथाय। गुलि गावलायनाय जाथायाव सानै सुबुंनि जिउ खहा आरो सासे पुलिस बिबानगिरि जोखोम। चिरां जिल्लानि रुनिकाटा पुलिस थानानि सिङाव थानाय खुंग्रिं सिदाबारियाव थांनाय हरनि 1 रिंगासो समाव चिरां पुलिस आरो दुथां सुबुंफोरनि गेजेराव मैखोमै गुलि गावलायनाय जाथाय सोमजिलाङो। बे गुलि गावलायनाय जाथायाव पुलिसनि गुलियाव सानै दुथां सुबुंफोरा जायगायावनो जिउ गोमायो आरो चिरां जिल्लानि लेङाइ पुलिस बिबानगिरि प्रकाश मेधिया आखायाव गुलि नांजाना जोखोम जायो। बे गुलि गावनाय जाथायाव जिउ गोमानाय सासे दुथांखौ बारग' NLFनि सोद्रोमा महन्त नार्जारि होनना सन्देह खालामनाय जादों। गुबुन सासे दुथांखौ दासिम सिनायथिनो हायाखै। गुबुन फारसे चिरां जिल्ला धालिगाव थानानि सिङाव थानाय किसान बाजार खामारपारा गामियाव 20 बोसोर बैसोनि राजा मुंनि सासे लाइमोनखौ मोनानि 12 रिंगायाव सिनाय मोनि दुथांफोरा लामायाव गावथारना गालाङो होननानै मोनथिनो मोनो। এই যোৱা যেটো আমগুৰিত ঘটনা হৈছিল তাৰ একিউজডৰ খবৰ পাই আমি এটা অপাৰেশ্যন লঞ্চ কৰিছিলোঁ আপোনাৰ খুংৰিং ফৰেষ্ট ভিলেজৰ আগত সিদাগুৰি বুলি কয়। তো সেই অপাৰেশ্যনটোত আমি খবৰ পাইছোঁ যে মেইন একিউজড মহন্ত নাৰ্জাৰী সি তাত থকা বুলি খবৰ পাই আমাৰ অপাৰেশ্যন লঞ্চ হৈছিলে। তো সেইটো অপাৰেশ্যনত যেতিয়া হাউচ ইণ্টাৰভেনশ্যন হয় তেতিয়া ভিতৰৰ ফালৰ পৰা ফায়াৰ কৰাত আমাৰ এডিশ্যনেল SP প্ৰকাশ মেধিৰ সোঁহাতত গুলি লাগে আৰু লগৰ যেতিয়া ৰিটেলিটৰী ফায়াৰিং হ'ল তেতিয়া দুজন মানুহ তাত গুলিবিদ্ধ হয়। তেওঁলোকক ততাতৈয়াকৈ হস্পিটেললৈ পঠিয়াই দিয়া হৈছে। তাৰপৰা এতিয়া মই তেওঁলোকৰ ষ্টেটাছটো মই গম পোৱা নাই এতিয়ালৈকে। তাৰপিছত ঘটনাস্থলীৰ পৰা 2টা পিষ্টল ৰিকভাৰ হৈছে আৰু চাৰ্চটো চলি আছে এতিয়া। আৰু হয়তো 2-এজন আছিল, এইটো পলাইছে, ঘৰৰ দৰ্জা ভাঙি পলাইছে। দৰ্জা নহয়, বেৰ ভাঙি পলাইছে পিছফালৰ পৰা, সেইটো দেখা গৈছে। আৰু সেইখিনি চলি থাকোঁতে ইয়াত এটা ঘটনা হোৱা বুলি খবৰ পাওঁ। এইটো আপোনাৰ কামাৰপাৰা ঢালিগাঁও থানা অন্তৰ্গত ৰাজা বড়ো বুলি এজন ব্যক্তিক কোনোবা অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছে বুলি খবৰ পাইছোঁ। সেইটো ঘটনাৰ এতিয়ালৈকে আমি বিশেষ তথ্য একো গোটাব পৰা নাই, তদন্ত চলি আছে। চ' এইখিনি হোৱাৰ পিছত যিখিনি ডিটেইলছ পাওঁ আপোনালোকক জনা হয়। কিনে এডিশ্যনেল SPৰ আৰু এডিশ্যনেল SPৰ এজন দেহৰক্ষী সামান্যৰূপে আহত হৈছে আৰু এডিশ্যনেল SPৰ হাতত গুলি লাগিছে। এতিয়া ষ্টেবল আছে। আমি তেওঁক মানে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ পঠিওৱাৰ ব্যৱস্থা কৰি আছোঁ। নিহত হৈছিল নাই হোৱা মই এতিয়ালৈকে কনফাৰ্ম নহয়। হস্পিটেল পঠিয়াই দিছিলোঁ, কিন্তু NLFও ঠিক হয়নে নহয় নাজানো, হয়তো প্ৰাক্তন হ'ব পাৰে। কিন্তু এই ঘটনাটোত যিটো ডকাইতি হৈছিলে আমাৰ আমটেকা, সেই ঘটনাত জড়িত আছে বুলি সেইটো মই কনফাৰ্ম। এজনৰ নামটো মহন্ত নাৰ্জাৰী আৰু ছেকেণ্ডজনৰ নামটো আমি পোৱা নাই এতিয়ালৈকে। তেওঁ নতুনকৈ মানে জইন কৰা বুলি শুনিছোঁ। আৰু স্যাৰ এই যিটো ঘটনা আছে আপোনাৰ কুমাৰপাৰা, তাতো থাকিব পাৰে? সেইখিনি তদন্ত এতিয়া অলপ হেৰি কৰিলেহে মই আপোনাক ঠিক ক'ব পাৰিম। এতিয়া মানে কোৱাটো ঠিক নহ'ব, মই নাজানো সেইটো বিষয়ে। এতিয়া আমাৰ তদন্ত চলিহে আছে এইটো বিষয়ে।